ইয়াতে হিন্দু মুছলমান বুলি কিবা আছে নেকি? একো নাই ন, সকলোৱে আহিব পাৰে নহয়? হয় হয় হয়। তো ভাই লোক সমগ্ৰ অসমবাসীৰ লগতে সমগ্ৰ বিশ্ববাসীকে ৰমজান মাহৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰমজান মুবাৰক। আৰু মই বৰ্তমান আছোঁ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ সন্মুখত, আৰু ইয়াতে যোৱা 4 বছৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ চেহেৰি আৰু ইফতাৰৰ যোগান ধৰা হৈ আছে। আৰু অন্য বছৰৰ দৰে এইবেলিও মানে এই খাদ্য বিতৰণ কাৰ্যসূচীটো ৰেইন ড্ৰপছ ইনিচিয়েটিভ আছাম নামৰ NGOটোৰ তৰফৰ পৰা কৰা হৈ আছে, আৰু আশা কৰোঁ এওঁলোকে মানে আগন্তুক দিনতো এনেকৈ মানে খাদ্য বিতৰণ কৰি থাকিব পাৰিব। আৰু আপোনালোকে যদি ভাবি আছে যে এওঁলোকে কেৱল চেহেৰি আৰু ইফতাৰৰে যোগান ধৰি আছে, তেতিয়াহ'লে আপোনালোকক জনাই দি আছোঁ যে যোৱা কোভিড হৈ থকাৰ সময়ৰ পৰাই এওঁলোকে প্ৰত্যেক দিন যিসকল নিবনুৱা বা জৰুৰতমন্দ লোক আছে তেওঁলোকক খাদ্যৰ যোগান ধৰি আহি আছে। আৰু আজি যিহেতু ফাৰ্ষ্ট ইফতাৰ, তো আজিৰ দিনটোত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই মানে কি ক'ম আৰু ইমান ভাল লাগি আছে। আৰু আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে ইয়াতে আহিব পাৰিব, মানে এওঁলোকক কিবা যদি সহায় সহযোগিতা আগবঢ়াব খোজে আগবঢ়াব পাৰিব। ইয়াতে আহি কেনে অলপ কিবা দিয়াৰ খোৱাৰ ক্ষেত্ৰতে হওক বা কিবা ক্ষেত্ৰতে হওক, তো আপোনালোকে যেনেকৈ ইচ্ছা তেনেকৈ সহায় সহযোগিতা আগবঢ়াব পাৰে। আৰু মই আগতেও কৈছিলোঁ আৰু আজিও কৈ আছোঁ যে মানুহে মানুহৰ বাবে, মানৱতাই পৰম ধৰ্ম, বিং হিউমেন, এই বাক্যবিলাকৰ পিছত কিছুমান মানুহ থাকে যিসকলে এই বাক্যবিলাক সৃষ্টি কৰে। আৰু এনেকুৱা এজন ব্যক্তি হৈছে আবিদ আজাদ ডাঙৰীয়া। আৰু এইফালে মোৰ লগত আছে আবিদ আজাদ দা। আপোনালোকে সকলোৱে চিনি পায়, তাৰে কি খবৰ? খবৰ ভাল। সকলোকে পবিত্ৰ ৰমজান মাহৰ শুভকামনা জনাইছোঁ। ৰমজান মুবাৰক। আশা কৰিছোঁ প্ৰথম ৰোজাটো আপোনালোকৰো এতিয়া হ'বলৈ শেষ হ'বলৈ ওলাইছে, আৰু আমি এই প্ৰস্তুতি চলাই আছোঁ। হয় হয় হয়। আৰু কেৱল আবিদ দাকে নহয়, এওঁলোকৰ গোটেই টিমটোক এবাৰ চেলুট জনাইছোঁ। জামান দা আছে, ৰহমত দা আছে, ফৰিদ ভাইটি আছে, আৰু লগতে বহুকেইজন আছে, তেওঁলোকক বাৰু দেখুৱাব পৰা নাই এতিয়া মই। তো মানে কি ক'ম আৰু বহুত বেছি ভাল লাগি আছে আজি ইয়াতে আহি। আৰু এইফালে চাব পাৰে মানুহ মোটামুটি এইফালে লাইন ধৰিব আৰম্ভ কৰিছে। তো ইয়াতে সকলো ধৰণৰ সম্প্ৰদায়ৰ মানুহ আহিব পাৰে, হিন্দু, মুছলমান, শিখ, ইছাই বুলি একো কথা নাই, সকলোৱে আহিব পাৰে আৰু খানা গ্ৰহণ কৰিব পাৰে। বাইদেউ কেনেকুৱা লাগি আছে? ভাল লাগিছে ন? ইমান বিপদৰ সময় কোনেতো নাজানে কি হ'ব কেতিয়া। তো গম পাইছে আপোনালোকে, মই কোৱা মতে ইয়াতে হিন্দু, মুছলমান, শিখ, ইছাই বুলি একো নাই, সকলোৱে আহিব পাৰে। মানে কি ক'ম আৰু ইয়াতে ইমান ধুনীয়া এটা কাৰ্যসূচী চলি আছে, আপোনালোকেও যদি পাৰে অংশগ্ৰহণ কৰিব। আৰু আজি ইয়াতে খাজুৰ, বিৰিয়ানী, তৰমুজ, কল বগৰী, আংগুৰ ইত্যাদি বহুত ধৰণৰ মানে ফল ফ্ৰুটৰ লগতে বহুত কিবা কিবি আৰু দিয়া হৈ আছে। মানে বহুত বেছি এটা মানে ভাল লগা দৃশ্য। আৰু এটা কথা মানে ইয়াতে যে আপোনালোকে মানুহখিনি চাই আছে, ইয়াৰে বেছিভাগেই মানে GMCHত যিসকল লোকে মানে ভৰ্তি হৈ আছে, তেওঁলোকৰ লগত যোনবিলাক মানুহ আছে, তো তেওঁলোকে ইয়াতে আহি কেনে খাদ্য গ্ৰহণ কৰি আছে। বাৰু এতিয়া ইফতাৰৰ মাত্ৰ 5 মিনিটমান সময় বাকী আছে, আৰু এইফালে চাব পাৰে আপোনালোকে মোটামুটি খানা বিতৰণ কৰা হৈয়ে গ'ল। আৰু আজি ফাৰ্ষ্ট ডে হিচাপে মানে ইমান মানুহ আহিছিলে, তো আশা কৰোঁ আৰু আগন্তুক দিনত মানে বহুত বেছি মানুহ হ'ব, ইয়াতকৈ বহুত বেছি মানুহ হ'ব। আৰু ঠাইখিনি মানে লোকেশ্যনটো চেঞ্জ কৰা হৈছে। প্ৰথমতে মানে দিয়া হৈছিলে সেইটো আছিলে আপোনালোকৰ মেইন গেটৰ ওচৰত, GMCH মেইন গেটৰ ওচৰত, আৰু এতিয়া দিয়া হৈছে এইফালে মোৰ পিছফালে যদি চাই, এইটো হৈছে কেঞ্চাৰ হস্পিটেলটো, তাৰমানে GMCHৰ লগতে যোনটো কেঞ্চাৰ হস্পিটেল আছে তাতে ফ্ৰণ্টত যোনখিনি পাৰ্কিং এৰিয়া আছে, এই পাৰ্কিং এৰিয়াখিনিতে দিয়া হৈ আছে। তো আপোনালোকে আহিলে এইখিনি এৰিয়াতে আহিব। ফাইনেলি আজান দি দিলে, আৰু এতিয়া আমি মানে ইফতাৰ গ্ৰহণ কৰিম। আৰু ইফালে আবিদ দাই অলৰেডি ভাঙিলে, মই এতিয়া ভাঙি আছোঁ। বাকী আপোনালোকক খাই কেনে লগ কৰি আছোঁ। আৰু এতিয়া মোৰ লগত সৰস্বতী দাস বাইদেউ আছে। তো বাইদেউ ইয়াতে হিন্দু মুছলমান বুলি কিবা আছে নেকি? একো নাই ন, সকলোৱে আহিব পাৰে নহয়? হয় হয় হয়। আৰু ইয়াতে আহি কেনে এইখিনি কিমান কাম মানে কিমানখিনি আগবাঢ়িছে যাব, হয় ন? হয় হয় হয়। কাৰণ এইখিনি বস্তু পাওঁ মানে বহুত কিছুমানেতো লঘনাই আছে। খুব বেছি ভাল লাগিছে। আৰু এনেকৈ আহি থাকক যিকেইদিন ইয়াতে আছে, মানে আশা কৰোঁ। আৰু লগতে যদি কোনোবা আছে আপোনালোকে আৰু লগত লৈ আহক। তো সৰস্বতী বাইদেউক লগ পাই বহুত বেছি ভাল লাগিছে। আৰু আপোনালোকে যদি ইয়াতে আছে, GMCHৰ ওচৰত আছে, আপোনালোকে যদি ভিডিঅ'টো চাই আছে, তেতিয়াহ'লে আপোনালোকে ইয়াতে আহিব। ইয়াতে হিন্দু মুছলমান পৰা একো কথা নাই, হয়নে? হয় ঠিক হয় হয় হয়, সেইটোৱে আৰু মানে বুজাব খুজিছোঁ। তো আপোনালোকে যদি পাৰে আহি যাব ইয়ালৈ। ফাইনেলি আমাৰ ইফতাৰ কৰা হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ আবিদাৰ ফ্লেটলৈ, আৰু তাত গৈ কিনে আপোনালোকক লগ পাই আছোঁ। বাকী আবিদাৰ লগত অলপ কথা পাতিম, সেইখিনিও আপোনালোকক দেখুৱাই আছোঁ। আৰু আপোনালোকে গমেই পায় চেহেৰিৰো মানে প্ৰস্তুতি এতিয়াৰ পৰা আৰম্ভ হৈ যাব। তো চেহেৰিৰো এটা ভিডিঅ' আহিব, আপোনালোকে চাব পাৰিব। বাৰু এতিয়া আমি অলপমান বাটত ৰখি দিলোঁ, মানে ইফতাৰৰ পিছত কিছুমান ফল মূল বাচি গৈছিলে, তো সেইখিনি মই আৰু ফৰিদ ভাইটি মিলি অলপমান বিলাই আছোঁ। তো এতিয়া ভাল লাগিছে না ফৰিদ? ভাল লাগিছে। হয়। তো ভাই লোক ফাইনেলি আহি পালোঁ আবিদাৰ ফ্লেটলৈ, আৰু এইফালে আছে আবিদা। তো এতিয়া আমি মোটামুটি 5-10 মিনিট সময় যিখিনি পাৰোঁ ৰেষ্ট কৰিম, তাৰপিছত আৰম্ভ হৈ যাব আৰু সেইবিলাক। তো আবিদা কিবা ক'ব নেকি আপুনি? মানে কি আমাৰ যিটো টিম দেখিছে, চবেই আমি দিনটো ৰোজা ৰাখি পেলাই একদম ফিট হৈ আছো এতিয়া। এইটো যিটো জজবা আমাৰ, এইটো জজবা সেই জুনুন লৈ পেলাই আমি কাম কৰি আছো। ৰাইজে আমাক বহুত বেছি ছাপোৰ্ট কৰিছে, আৰু সেইকাৰণে আমি এইখিনি কৰিব পাৰিছো। সেইকাৰণে ৰাইজক চেলুট জনাইছোঁ। তো আপোনালোকে যিমান পাৰে দাদাহঁতক ছাপোৰ্ট কৰিব। আৰু আপোনালোকে যদি কিবা ডনেট কৰিব বিচাৰে বা কিবা কৰিব বিচাৰে, তেতিয়াহ'লে আমি স্ক্ৰীনত QR কোডটো দি আছোঁ, আপোনালোকে যি পাৰে আৰু দিব পাৰিব। আৰু সেইটোত বাধা নাই। আৰু লগতে যদি আপুনি পইচা দি মানে হেল্প কৰিব নোৱাৰে, আপোনালোকে ইয়ালৈ আহক, আহি কেনে এওঁলোকক মানে হাতে যদি যিখিনি পাৰে কৰি কেনে আপোনালোকে হেল্প কৰিব পাৰে। মানে কি ক'ম আৰু, দাদাহঁতক যিখিনি পাৰে সহায় কৰক, মানে ভাল লাগিব, আপোনালোকৰো ভাল লাগিব, আমাৰো ভাল লাগিব। তো বাকী আজিৰ ভিডিঅ'টো যিমানখিনি পাৰিছোঁ আপোনালোকক মানে
ইফতাৰৰ যিখিনি কাৰ্যসূচী আছিলে সেইখিনি দেখুৱাব চেষ্টা কৰিছোঁ আৰু নেক্সট ভিডিঅ'টো আপোনালোকে গমে পায় মই চেহৰিৰ বিষয়ে যিখিনি পাৰোঁ দেখুৱাম তো আজিৰ ভিডিঅ'টোত ইমানেই লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ জয় আই অসম চবে জয় আই অসম